তেনেকে নাচাবি ভৰাই দিম কি ভৰাই দিবি জানে মানে মোৰ হাতত জোৰ নাই তই দিনে ৰাতি হিলাই থাক তো হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মই সুৰজিত আৰু আপোনালোকে চাই আছে লোকেল ৰষ্টাৰ তো গাইজ এইটো ভিডিঅ' কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণেহে বনোৱা হৈছে যাতে কোনেও চিৰিয়াছলি নলয় তো গাইজ অসমত এতিয়াতো ব্লগাৰৰ অভাৱ নাই আগতে যেনেকৈ চৰকাৰে দিয়া ঘৰে ঘৰে লেট্ৰিন আছিল তো এতিয়া ঘৰে ঘৰে ব্লগাৰ পোৱা যায় কিছুমান ব্লগ চালে ন এনেকুৱা লাগে যেন বিদেশত আছোঁ আৰু কিছুমান ব্লগ চালে এনেকুৱা লাগে মানে যেন ক'ৰবাৰ মাছ বজাৰতহে আছোঁ কি তই আহিছে খাদা মাৰি আহিছে কি হ'ল মোবাইল মোক কি মাইকি দেখি মই সব দিম যা আৰু ন তাইৰ ব্লগত কেৱল হাগা মুতা মানে কাই কি খালে কাই কি কৰিলে কাই বেছিকে মুতিলে মানে কেৱল এইবোৰ আৰু ক'বলৈ গ'লে গেলা এওঁৰ বুঢ়া গ্ৰুপটোৱে পাগল কেলা কেৱল ল'ৰা ছোৱালী মানে এইবোৰ শংকৰদেৱৰ তিথি চাবলৈ নহয় যেন ল'ৰা ছোৱালী চাবলৈহে মানে ওলাইছে একদম মানে এওঁৰ ব্লগ চালে মানে এনেকুৱা লাগে একদম আজি আমাৰ গৰু চকিনাত না তই বহি গৈছে কিমান কথাটো কি কেলা তাইৰ ভিডিঅ'ত কেৱল চিঞৰ বাখৰ কেলা এনেকুৱা লাগে যে মানে তেজপুৰৰ পাগলহে তই ন ডক্তৰক দুখাব পাৰ ইমান চিঞৰ বাখৰ কৰি কোনে ভিডিঅ' বনাই নৰ্মেল কৰিওতো বনাব পাৰ ন দাদা অলপ নৰ্মেল টাইপতো ভিডিঅ' বনাবাচোন ভাল লাগিব চাই তেনেকে নাচাবি ভৰাই দিম কি ভৰাই দিবি কেমেৰা কেমেৰা মই ভাবিলো আৰু বাদ দিয়ক মাতিছে বুলি মাতিছে দিব জানে মানে মোৰ হাতত জোৰ নাই তই দিনে ৰাতি হিলাই থাক अरे कहना क्या चाहते हो মানে ব্লগ চলগ বনাই দিয়ে মোবাইলটো আৰু মোৰ চাইজৰ ছোৱালী নাপালোৱে বিতা কাপি লাগে কেলা তোৰ এতিয়া পঢ়া শুনা কৰা বয়স এতিয়া ছোৱালী চাব লগা তোমাৰ বয়স হোৱা নাই নহয় খালি ডাঙৰ খিনিয়ে পালো ডাঙৰ খিনিয়ে চলিব গেলা ডাঙৰ ছোৱালী কেলা তোমাৰ লুলিটো ডাঙৰ হৈছে নে তোমাৰ দেখোন এনেকুৱা অৱস্থা হ'ব আৰু তাইৰ থাৰ্মেলবোৰ ইয়াৰ থাৰ্মেলবোৰ মানে এনেকুৱা পাখিৰ লগত আজি অলপ লিলিমাই কৰিলোঁ কাকো নাই অলপ খেলোঁ আহা মানে দাদা কি খেলাৰ কথা কৈছে আৰু মানে প্যাरी समझ गई লেজেণ্ড ইহঁতে এইবোৰ কি চাইছে কাপোৰ খুলি ৰজক পিন্ধাই দিলো আৰু গাইজ তাইক মই ৰজ কৰিছোঁ বুলি ইটো নাভাবিব যে মই তাইক বিয়া পাওঁ আৰু কেলা তাইক বহুত ভাল পাওঁ জাষ্ট অকণমান ব্লগত চিঞৰ বাখৰ হাগা মুতা এইবোৰ কমাই দিলে মানে কি বেছিহে ভাল লাগিব আৰু কিজানকি দুটা ভিউছো আহে অলপ সেইবোৰ কমাই দিব আৰু নৰ্মেল লাইফত ভিডিঅ' বনাব চেষ্টা কৰিব তো নিশ্চয় বেছি ভাল লাগিব